এটা দি দিব আৰু এইখন দেখালে আপুনি ভিতৰত সোমাব পাৰিব। তো এতিয়া ভিতৰত এন্ট্ৰি কৰিম। थैंक यू। 7783 हाँ घूमना पड़ेगा, ठीक है थोड़ा चेक करना पड़ेगा। ठीक है ठीक है ये चेक पोस्ट के कार्ड ना। हाँ ठीक है आप लोग नए हैं ना, हाँ इसलिए एक बार आप लोग को এই মূল্য সব ফালে পুলিচে ধরে দেখো এই বনাই ঘূৰিম আমি ভূটান পাহাৰত এটা গান বনাম ঘৰত জেগা যিবা। গুড মৰ্ণিং গাইজ, আৰু মই বৰ্তমান আছোঁ ভূটানত। ভূটান পোৱা নাই বাৰু, ভূটান যাম আজি, ভূটানৰ ভিতৰত যাম। দেখা পাইছে সেইখন হৈছে ভূটান পাহাৰ, আৰু মই মোটামুটি ভূটানৰ ওচৰতে আছোঁ। তো ভিতৰত যাম আজি ভূটানৰ। আৰু আমাৰ যে ঘৰ বান্ধে, বিল্ডিং বান্ধে, ঘৰ বান্ধে, শিল বালিবিলাক যে নিয়ে ভূটানৰ পৰা, চব শিল বালি ইয়াৰ পৰা নিয়ে। আৰু এই নদীটোৰ নাম হৈছে কালা নদী। আৰু ভূটানে যে পানী এৰি দিয়ে এই নদীটোৰে যায় অসমত পানী, আৰু ইয়াতে চুইচ গেট আছে আগত। আৰু বৰ্তমান মই কালা নদীৰ ওপৰত, ইয়াৰ পৰা যাম ভূটান গেট পাৰ হ'ম আজি। হেলমেট পিন্ধি ল'লোঁ আৰু এতিয়া যাম ভূটান গেটলৈ যাম। তাতে পাৰ্মিশ্যনটো ল'ব লাগিব, পাৰ্মিশ্যনটো লৈ পেলাই তাৰ পৰা চিধা ভিতৰত সোমাই যাম। ফাইনেলি ভূটান গেটত, জীৱনত ফাৰ্ষ্ট টাইম যাম ভূটানৰ ভিতৰত। তো ফাইনেলি গেট পাইছোঁহি, আৰু এতিয়া কিবা কিবি ইয়াতে কৰিব লাগিব, তেতিয়া ভিতৰত যাবৰ কাৰণে পাৰ্মিশ্যনটো দিব। তো কি কৰিব লাগে চাই লওঁ। কিবা কিবি ডকুমেণ্টছ লাগিব, গাড়ীৰ RC লাগিব, প্লাছ ভোটাৰ ID লাগিব, আৰু অৰিজিনেল লাইচেঞ্চ লাগিব। তো এইখিনি মই লৈ লওঁ। এই তাতে চেক কৰিব, আৰু ইয়াতে কেমেৰা এলাউড নাই। এটা কথাটো হৈছে কি, মানে যেতিয়া আপোনাৰ ভোটাৰ ID, গাড়ীৰ লাইচেঞ্চ আৰু RC দি দিব, এনেকুৱা এটা দি দিব, আৰু এইখন দেখালে আপুনি ভিতৰত সোমাব পাৰিব। প্ৰচেছটো খুব ধুনীয়া প্ৰচেছ। তো এতিয়া ভিতৰত এণ্ট্ৰি কৰিম। আৰু এনেকৈ সোমাই আহি পেলাই ইয়াতে যোন মানে এজন আছে, তেওঁক আৰু কাৰ্ডখন দেখুৱাব লাগিব, তেতিয়া মানে ভিতৰত যাব পাৰিব। থেংক ইউ। এইফালে হৈছে ইণ্ডিয়া, এইপিনে হৈছে ভূটান। আৰু গাড়ীৰ নাম্বাৰবিলাক দেখিলে গম পাব BP লিখা আছে ইয়াতে। আৰু বৰ্তমান আমি এতিয়া ইণ্ডিয়াত নাই, বৰ্তমান আমি আছোঁ বেলেগ দেশত। ভূটানৰ ভিতৰত বাইক চলাই আছে, কি নহয়। আৰু ইয়াৰ বস্তুবিলাক খুব ডিচিপ্লিন। ৰাস্তা চাৰিওফালে এইটো ফ্লেগ লোৱা আছে, আৰু আমি পুৰা আগবাঢ়িছোঁ। হয় দি জয় যে যাই থাকিম, কম ভাই সোমাই থাকিম আৰু জয় বা হয় যাম। ইয়াতে গাড়ীবিলাক দেখিছে, নাম্বাৰ প্লেট চব BP, আৰু আমাৰ তাৰে মাজত আমাৰ AS সোমাই আছে, AS 14 দেখোন নলবাৰী। তাত আছোঁ ভূটানৰ আকৌ চিনিয়ে নাপাওঁ, জয় যাই আছোঁ। জয় যেনেকৈ বা সেনেকৈ ঘূৰিম, কি বেয়া হৈছে ভগৱান জানে। ভূটানৰ যদি ৰজা থাকে ক'ত থাকেনো? যাওঁ কম ভাই সোমাই ৰজা চাই অলপ। সৰুতে মানে যিখন ভূটান বাছ চাই আছিলোঁ আজি, সেই পাহাৰৰ ওপৰত মই ধুনীয়া ব্ৰিজ দেখিছোঁ। ক'ত যাই আছোঁ, কি কৰিছোঁ একো গম পোৱা নাই, কিন্তু যাই আছোঁ আৰু। मालूम नहीं टिकट बनाया उधर 7783 हाँ घूमना पड़ेगा, ठीक है। ক'ত আহিছোঁ গম পোৱা নাই, ঘূৰিব দিছে ইয়াৰ পৰা। ইয়াত অলপমান ৰখি দিছোঁ, আৰু সেইখন গেট পাৰ হ'লে মানে সেইখনৰ এটা বেলেগ পাৰ্মিশ্যন ল'ব লাগিব। তো আৰু বেলেগ পাৰ্মিশ্যন ক'ত লৈ থাকিম হে। মানুহবিলাকে কয় ভূটানখন খুব ক্লিন বুলি, চাব পাৰে কি ধুনীয়া, মানে একদম ৰাস্তা পাতি পূৰা পৰিপাতি, মানে পূৰা ক্লিন। আৰু মোৰ বসন্তি পূৰা দাউৰি আছে এতিয়া পাহাৰৰ ওপৰে। বহুতে ভূটান অহা প্ৰচেছটো গম নাপায়, সেইটো কাৰণে মই আহিলোঁ। আপোনালোকৰ যদি ভূটান আহে আহিব পাৰে, বেলেগ একো নালাগে। ভোটাৰ ID লাগিব, আৰু আপোনাৰ সেই ড্ৰাইভিং লাইচেঞ্চখন লাগিব, আৰু গাড়ীৰ RC খন লাগিব। তো বৰ্তমান ভূটানৰ সকলোতকৈ একদম ওখ পাহাৰৰ ওপৰত মই, আৰু ইয়াৰ পৰা তলৰ ফালে চালে বহুত মানে একদম ওপৰত আছোঁ। আৰু ভূটান একদম ইজি প্ৰচেছ। গেটত ৰখিব, ভোটাৰ ID, পান কাৰ্ডখিনি দি দিব জমা, বাছ আহি যাওক। আৰু ইয়াৰে ৰাস্তাবিলাক প্ৰায় ছিকিম আৰু শ্বিলঙৰ দৰে। আপুনি যদি ৰাস্তাত গাড়ী মটৰ চলাই থাকে, তেতিয়াহ'লে আপোনাৰ এনেকুৱা ফিল হ'ব যে আপুনি শ্বিলঙত আছে। ইয়াতে পিকনিক খাব আহিব পাৰে, খুব ধুনীয়া ঠাই হয়। বনাই ঘূৰিম আমি ভূটান পাহাৰত এটা গান বনাম ঘৰত জেগা যিবা। আৰু ইয়াতে নেটৱৰ্ক নাপায় দেই, সেইটো কথা কিন্তু মনত ৰাখিব। নেটৱৰ্ক খুব কম পায়, মানে নাপায়। আৰু ইয়াৰে ঘৰবিলাক অলপ বেলেগ ডিজাইনৰ হয়, দেখিছেনে সৰুফালে। ইয়াতে গম পোৱা নাছিলোঁ মই, ওৱান ৱে ইপিনে আছিল।
এইপিনে যাব লাগিছিল তো ইয়াতে দেখুৱাব লাগিব चेक करना पड़ेगा ठीक है जी ब्रो देखिए ঠিক আছে ये चेक पोस्ट का कार्ड ना हाँ। ठीक है सब तो है ये आने के बाद में थोड़ा वो साइन बोर्ड लोग देखना पड़ेगा अभी ओके। आप लोग नया है ना हाँ। इसलिए एक बार आप लोग को जो पॉइंट पॉइंट में हम लोग ट्रैफिक लोग आ रहे हैं हाँ, हाँ। तो उन लोग को पूछना এইবিলাক पड़ेगा গোটেইখিনি বস্তু গম নাপাওঁ ন সেইটো কাৰণে চিধা গুচি গৈছিলোঁ মই তো এইপিনে যাব লাগিছিল নতুন নতুন ৰুলছ এইবিলাক মানিব লাগিব কাৰণ বিদেশত ফুৰি আছোঁ না এই লিখা আছে তাতে বস্তুটো আমাৰে ভুল হৈছে ওৱান ৱে সেইফালে যাব লাগিব নাই তো ইয়াৰে চব পুলিচৰে ড্ৰেছবিলাক মানে কি ব্লেক কালাৰ হয় ট্ৰেফিকে ধৰিছে আমাক তো ট্ৰেফিকৰো ব্লেক কালাৰ ড্ৰেছ এতিয়া বৰ্তমান এটা কথা কৰিব লাগিব আমি মানে কি ৰাস্তাৰ চাইনবোৰ্ডবিলাক চাই যাব লাগিব নহ'লে আৰু ধৰিব অকণমান আহি পেলাই এখন ধুনীয়া স্প্ৰিং দলং দেখিছোঁ এইখনত অলপ উঠিম আৰু এইখিনি বৰ ধুনীয়াকৈ বনাইছে আৰু তেতিয়া যে মই দেখাইছিলোঁ কালা নদী এইটোৱে হৈছে কালা নদী চাওক বৰ্তমান কালা নদীৰ ওপৰত মই প্ৰথমবাৰৰ কাৰণে ভূটান সঁচাকৈ বহুত ভাল লাগিছে এটা ভাল এক্সপিৰিয়েঞ্চ আহক আপোনালোকে ইয়ালৈ ভাল পাব জীৱনৰ আনন্দ সদায় ঘূৰি পাকি লওক কাৰণ ঘূৰিব লাগে মানুহে মোৰ মতে জেগাটা দিন থকা যায় পূৰা ঘূৰক ভূটান মাৰ্কেট এখন ভূটানৰ মাৰ্কেট হয় ইয়াতে বজাৰ চজাৰ কৰিব পাৰি ৰাস্তাবিলাক অলপমান বেলেগ যতৌতো লাগিছে অলপমান কোনফালে যাওঁ কি কৰোঁ মানে বেলেগ চাইডে গ'লে আৰু পুলিচে ধৰিব আৰু দেখাব লাগিব কিবা কিবি অলপ লেঠা আছে আৰু ঠাইবিলাক খুব পৰিষ্কাৰ দেই চাওকচোন কি মজাকৈ মানে ধুনীয়া আৰু পৰিপাটি ৰাস্তাত এটা প্লাষ্টিকত থোৱা পৰি নাই কি পৰিপাটি আৰু এইটো হৈছে মন্দিৰ ভূটানত মন্দিৰ হৈছে এনেকুৱা চাওক ৱাও আল্টিমেট আৰু এইটো এনেকৈ ঘূৰাব লাগে সেইটো ঘূৰাই মানে কি কৰে পূজা কৰে চাগে ওপৰত দেখিছে এইটো খান্তি আছে এইটো ঘূৰাই পেলাই ইয়াতে পূজা কৰে আৰু এটা আচৰিত কথা মানে কি চেণ্ডেল পিন্ধি আছে চাওক মন্দিৰৰ ভিতৰত মানে চেণ্ডেল চলি আছে তিনি পাক ঘূৰিব লগা এইটোত আৰু এইখন যে দেখিছে এইখন ৱাইন শ্বপ কি ৱাইন শ্বপ এইটো হৈছে ভূটানৰ পেট্ৰল পাম্প আৰু ইয়াতে পেট্ৰলৰ দাম হৈছে 75 ইয়াতে পেট্ৰলৰ দাম হৈছে 75 ৰুপিজ আৰু আমাৰ তাতে চলি আছে 97 নে কি তো বহুতো ডিফাৰেঞ্চ আছে তো এনেকৈ গুচি আহিলোঁ আৰু আহি পেলাই গেটখন পালোঁ তো ফাইনেলি ঘূৰি আহি পেলাই গেট পাইছোঁ আৰু ইয়াতে এতিয়া গাড়ীখন থ'ব লাগিব আৰু গাড়ীখন থৈ পেলাই মই যিখন মানে দি গৈছিলোঁ ইয়াতে ভোটাৰ আই ডি সেইখন ল'ব লাগিব তো সেইখন দিলোঁ আৰু এতিয়া মোৰ ভোটাৰ আই ডিখন পুনৰ ঘূৰাই পেলাই লৈ আহিলোঁ আৰু এতিয়া পুনৰ ইণ্ডিয়া গুচি যাম এতিয়া ভূটানত আছিলোঁ আৰু এতিয়া বৰ্তমান ইণ্ডিয়া গুচি যাম তো এনেকৈ ভূটানৰ পৰা ওলাই আহিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা বাই বাই